স্বাগতম জনাইছোঁ বন্ধুসকল আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে আসাম পুলিচৰ আজি এডমিট কাৰ্ড ৰিলিজ হৈছে। যিসকলে এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই তেওঁলোকক মই এই ভিডিঅ'টোত কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে ক'ম। আপোনালোকৰ সুবিধাৰ বাবে মই ইয়াত এটা লিংক দি থৈছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ লিংকত গৈ ক্লিক কৰিব পাৰে, নতুবা আপোনালোকে ডাইৰেক্ট গুগলত গৈ SLRB এডমিট কাৰ্ড এনেকৈ লিখি পিনি চাৰ্চ কৰি দিলেই হ'ল। এয়া চাওক, মই দেখুৱাই আছোঁ আপোনালোকক। এনেকৈ লিখি আপোনালোকে ইয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত লিখিছে আসাম এডমিট কাৰ্ড, তাতে ক্লিক কৰিলে হ'ল। তাৰপিছত নেক্সট এটা পেজ খুলিব, অলপ তললৈ যাব। ইয়াতে গৈ আপোনাৰ এয়া ডাইৰেক্ট লিংক বুলি পাব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুন পেজ খুলিব। ইয়াতে গৈ পিনি আপোনাৰ ফোন নাম্বাৰ দি পিনি যিটো আপোনাৰ লগইন ID আছিলে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুন এটা পেজ খুলিব। ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ছেটিং কৰিব লাগিব, কোন তাৰিখত জন্ম হৈছিলে। প্ৰথমতে এনেকৈ চনটো চিলেক্ট কৰি ল'ব। চনটো চিলেক্ট কৰি নেক্সট আপোনালোকে মাহটো চিলেক্ট কৰিব। মাহটো চিলেক্ট কৰি তাৰিখটো চিলেক্ট কৰিব। তাৰিখটো চিলেক্ট কৰি আপোনালোকে ইয়াতে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে গৈ ডাউনলোডত ক্লিক কৰিব। ডাউনলোড ক্লিক কৰাৰ পিছত এনেকুৱা পেজ এটা খুলিব। চ' আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। তো বন্ধুসকলে এনেকৈ আপোনালোকে আসাম পুলিচৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰে। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে আন 10জনেও ভিডিঅ'টো পাই যায়। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই অনা অন্যান্য ভিডিঅ'বিলাক আপোনালোকে চাই থাকিবলৈ পায়। ধন্যবাদ।